তাহাঁতে 6টা মানতে গৈছে, কিন্তু মই জনাই লাগছি অলপমান সূৰ্যটো উঠি। আমার এক দেখছি না সাইডে লোক কি রকম আছে তার মানে এনকে। তো হয়ে গেছে নেক্সট এটা ভিডিওৰ মাজত অকলকৈ স্বাগতম জনাইছোঁ। তো ৰাতিপুৱা উঠি আহি গ'লে হৈ আহিছে সঁচাকৈ ৰাতিপুৱাই হৈছে, প্ৰায় টাইম হ'ল 8টামান বাজিল। 8টা প্ৰায় বাজে নাই তাকলৈ বৰ্তমান। তো বৰ্তমান আছিলোঁ বাইদেউহঁতৰ ঘৰত। তো ঘৰত ধুনীয়াকৈ তালা মাৰি ল'লোঁ, যাওক ঘৰত। তো ৰাতি মই বাইদেউহঁতৰ তাত আছিলোঁ। কিহৰ কাৰণে বাইদেউহঁতৰ তাত আছিলোঁ, যোনে আগৰ ভিডিঅ'টো চাইছে গমেই পায়। তো ধুনীয়াকৈ বাইদেউহঁতৰ ঘৰত তালা মাৰি ল'লোঁ। বাইদেউহঁতে মানে কি আমাৰ তাতে আছে। ৰাতিপুৱা 6টা মানতে তাহাঁতে 6টা মানতে গৈছে, কিন্তু মই জনাই মই কিহৰ কাৰণে জনাই গোটেই কিন্তু কম। যোনে আগৰ ভিডিঅ'টো চাইছে গমেই পায়, নকলেও কিন্তু মই কৈ আছোঁ অলপ পিছত। ইফালে মই যাম এতিয়া বৰ্তমান ইফালেদি, মানে ইফালেদি এনেকৈ যাম বা ইফালেদিও এনেকৈ যাব পাৰি, কিন্তু হয়তো চিলাই গ'লে ডাইৰেক্ট ৰাস্তাটো পায়। ইফালে ৰাস্তা আছে বাইদেউহঁতৰ যাব পৰা, ইফালে যাব পৰা ৰাস্তা আছে। ওটো ৰাস্তা এনেকৈ ডাইৰেক্ট এনেকৈ যাব পাৰি, কিন্তু মই ইফালেদি যাম। ইফালেদি গ'লে ডাইৰেক্ট আমি য'তে বহু নহ'লেতো ডাইৰেক্ট পাম। বহুত বেছি ওচৰ হৈ যায়, সুবিধা হৈ যায়, গতিকে হয়তো মই যাই থাকোঁ। ইফালে ৰাতিপুৱা উঠি মানে কি ডাইৰেক্ট একদম পথাৰে আহি গৈছোঁ। পথাৰ মানে এইখিনি পালোৱে ৰাস্তা, বেছি পথাৰো নহয়। এইফালে ৰাতিপুৱা উঠি কি ধুনীয়াকৈ সূৰ্যটো গাত লাগছি, অলপমান সূৰ্যটো উঠি তোক যি এটা মজা লাগছি না গাইছ। এইফালে গাইছ ঘৰত আহিছোঁ। তো ঘৰত আহি মানে কি কৰিম এতিয়া, মানে অলপমান মাছ দিছোঁ মাছ বাকী কথাখিনি মই পিছত কম। এতিয়া মাছ দিছোঁ, মিচিং আনিছোঁ পুৰা ধুনীয়াকৈ লগাই দিওঁ। এইফালে মিচিঙৰ পাইপ চেপ গোটেইখিনি ডাইৰেক্ট তাৰমানে এইটো মাথাটো মানে খালৰ মানে কি পানীৰ ভিতৰত যেনেকৈ সোমাই দিব লাগিব। তাৰপিছত মিচিঙো আনিছোঁ। তো মিচিংটো ধুনীয়াকৈ লগাই দিম, এইটো খালি যোৱা। তাৰপিছত নেক্সট আৰু এটা আছে, সেইটো আহিছে ইফালে। তাৰপিছত মিচিং গাল চলি ধুনীয়াকৈ ষ্টাৰ্ট হৈ গ'ল মিচিংটো। এতিয়া পানী মাৰা কথা, এইফালে পানী অলপমান ভৰাই দিব লগা হৈছে, যিটো পানী ভৰাব লাগে। তো এনেকৈ গাইছ মানে মই মিচিংটো লগাই থৈ খালত অলপমান কাম কৰিব গৈছিলোঁ। কাম কৰি আহি দেখিও সেইফালে চাউৰ মানে এইফালে মিচিং লগাই থৈ মানে কি গৈছিলোঁ, আছিল ঘৰৰ দাদা দুটামান। তো দি পেলাই মই গৈছিলোঁ আমাৰ দাদাৰ লগত, মানে কি অলপমান কাম আছিল। তো কাম কিন্তু কৰিলোঁ। তো আহি যি দেখোঁ গোটেই মাছ মানে কি চব সিঁচা, পানী সিঁচা চেচ, মাছো ধৰা চেচ। মাছ বা কিমানমান পালাক চাব লাগিব, ৰ'ব চাওঁ ৰ'ব। মাছ চাম ৰ'ব। ইফালে সিঁচিব এইফালে ইফালৰ খালটো। তো ইফালে মিচিংটো লগাই আছে বৰ্তমান। ইফালে সিঁচিব আমাৰ এইটো খালটো। তো এইটো সিঁচিব এইফালে গোটেইখিনি ৰেডি কৰি ল'লাক। তো ধুনীয়াকৈ এইফালে কিন্তু সিঁচাক। তো এইফালেতো ধুনীয়াকৈ একদম মাছ চিচি আছে, পানী বহুতখিনি কমি গ'ল। অলপ পিছত মাছ পামেই। মই যে ক'লোঁ অলপ আগত কাম কৰিব গৈছিলোঁ, তাৰে পইচা এখন 500 টকা। তো খোলা কৰিলোঁ পুৰা। তো এইফালে মাছো ধৰিব লাগিব পুৰা। আৰু এটাতো সিঁচা হ'লে ধৰিব নাপালোঁ, কাম কৰিব যায়। তো এইটো ধৰিব লাগিব। ইফালে ইয়াতে সিঁচি আছে খাল সিঁচি থাকানটো দেখছি না, পুৰা চাহপাহ লৈ আহিছে। তো চাহো লৈ আহিছে একেগিলে। তো গোটেইকেইটা চাহ কিন্তু খাই আছে। তো খালো এইফালে পানী কমি আছে, এইফালে চাহ খাই পাৰৰ পৰাই মজা লৈ আহিছোঁ চাই ফেলে। ইফালে যোনটো আগৰ খালটো সিঁচা হৈ গ'ল, তো সেইটো খালৰ মাছ এইখিনি। তো মাছ পাইছে প্ৰায় 2 কেজি মান। মাছ সিঁচি আছোঁ। তো মাছো মানে কি মাছ নাখাওঁ, মাছ বেচিব লাগিব যিটো। সেইফালে আমাৰ ব্ৰইলাৰো আছে আজি, ব্ৰইলাৰ বনাই আছে। বিলাহী আলু আছে, তো মাংসত দিবৰ কাৰণে আইটেম আছে। এতিয়া দুপৰীয়াৰ আইটেম বহুত, কিন্তু কি আছে খৰ মাত দেখাম এতিয়া নাই। আমাৰ এই মাঘ মচ্ছি আজি দিনটো কি আছে, মাইৰে মচ্ছি কিয় দিন কি আছে। ইফালে দেখা পালোঁ মই ঘৰৰ পৰাই আহোঁতে, ইফালে মানে কি খালটো সিঁচা হৈ গ'ল। ইফালে মাছ পুৰা ধৰি আছে। আমাৰ ইয়াক দেখছি নে চাইডে লোক কি ৰকম আছে, তাৰমানে এনেকৈ আছে বহুত টাইম হ'লি। গোটেই মাছ কিন্তু ধৰা হৈ গ'ল। এইটো খালৰ মাছ হ'ল এখিনি। ইয়াতে বেছি নাই, 1 কেজিমান হ'ব চাগে। বোকা চোকা ধুই উঠলি। ইফালে খালটো কিন্তু ইয়াতে আছে। ইফালে এইখিনি আছে, ইফালে বেচা নাই কি সেনেকুৱা কৈ নামটো মাছটোৰ। তো সেইখিনিহে ইফালে চেং গৰৈ কাৱৈ, তো সেনেকুৱাকৈ আছে গোটেইখিনি মাছ। তো চাব পাৰে মই জাকলি দেখি দিছোঁ, একদম ডাঙৰ গৰৈ কেইটামান আছে, কিন্তু তলত আছে। ইফালে এটা পৰি গ'ল ৰ'ব উঠি দিয়ক। তো এতিয়া বঢ়িয়াকৈ গা পা ধুই লওঁ। তো তাৰপিছত লগ পাইছোঁ ভাত পানী খাই। এইফালে আমাৰ ইচ্ছানক দেখা নাই আজি। কি কবি বাবু তই চাবলে কি কবি। তো গাইছ বঢ়িয়াকৈ ভাত তাত খাই গা চা ধুই ভাত তাত খালোঁ। তো গা চা ধুই ধুনীয়াকৈ চাফা হৈ ভাত তাত খালোঁ।
তো এইফালে মানে কি মাছ চাছো মাৰিলোঁ, মাছ কিন্তু দেখাই দিলোঁ। তো মই বিশেষকৈ মই নামা নাই দে, তো অলপমান সেয়াই আৰু। তো গতিকে নামা নাই মই। ইফালে আমাৰ ৰহনক দেখি আছোঁ ৰ'ব, তো কিহৰ কাৰণে কি হৈছিল মই দেখি আছোঁ তাক। মই ৰাতিপুৱাই কিহৰ কাৰণে আহিছিলোঁ গোটেইখিনিতো কৈছোঁ তাক দেখি। তো এইফালে ৰহনক চাওক আমাৰ, তো এইটোৰ কাৰণে আজি মানে এনেকৈ পুৰা পৰি দেখিব লগা হৈ গৈছে। কি কবি কিবা ক? এই হেল্ল' গাইছ ক? এই চাওঁ কি খাই আছে? এতিয়া এই বিশেষ একো ক'ব নোৱাৰে, যিহেতু গা চা ভাল লাগি নাথাকে। আমাৰ লগতো এনেকুৱা হৈছে, আমিও গম পাওঁ। তো গতিকে জানো আৰু আমি গোটেইখিনি এতিয়া মানে একদম কেনেবা লাগি থাকে, বিষা হৈ কিবা হয়। তো জানে আৰু বহুত এনেকুৱাকৈ গাইছ অলপমান বাহিৰৰ পিনে ওলাই আহিলোঁ। তো ওলাই আহি যোৱাৰ লগত ই আছে বাবু কেনে তো মানে কি মোৰ কিহৰ কথা এইফালে ৰহনৰ এই মুছলমানে গম পাইছি। মানে মই কি বাইদেউ তাতে ৰাতি কিহৰ কাৰণে আহিছিলোঁ। বেয়া লাগে এলা যিমান যি কওক, ভাল নালাগে কিবা এটা। মই চাব নোৱাৰোঁ মানুহ সি বুলি নহয়, কোনেও মই মানুহ কান্দিলে মই চাব নোৱাৰোঁ যিমান যি হ'লেও। তো সেইটো কাৰণে তাহাঁতৰ তাৰিছিলোঁ। মই গোটেইখিনি কাম হৈ যোৱাৰ পিছত ঘৰত আহিছোঁ, ফোন মাৰাৰ পিছতে হৈছে দে এনেকৈ কৰাৰ পিছত। বাকী মানে অলপমান এনেই ওলাইছিলোঁ আবেলি। তো ধুনীয়াকৈ এইফালে সূৰ্যটো ধুনীয়াকৈ ওলাই আছে, এনেই অলপমান জাষ্ট ফুৰিব ওলাইছোঁ। তো বাকী যিকি নহওক ইফালে গেছ তাতে আৰু বেছি সময় নৰলোঁ, কাৰণ এনেই জাষ্ট একবাৰ গৈছোঁ ফুৰিব। তো আহিলোঁ ফুৰিবলৈ। এইফালে আহি পেলাই ঘৰত আহি চাহ খাব লৈছোঁ। তো গধূলি চাহটো খাই লওঁ হলকান ইফালে আছে। এইটো ভুজিয়াটো নামটো বাঢ়ি গ'লোঁ। এইফালে আছে এনেকৈ কিবা চাহ আছে। তো ধুনীয়াকৈ চাহটো খাবলৈ লৈছোঁ। এইফালে আছে আমাৰ ইমানে কেনে চাহটো খাই লওঁ মই। তো আজি ভিডিঅ'টো নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই, জয় অসম।